বল বল আজি বহুত দিন কমলা ঘৰলৈ যোৱা নাই, কমলা ঘৰলৈ যাওঁ। আৰু যে তই চেণ্ডেলযোৰ নিপিন্ধিলি কেলে? এই পাহৰিয়ে থাকিলো আকৌ। তই আকৌ চকুত পাহৰিয়ে থাকিবি বল। সেইটাজনী চাগে পঢ়ি আছে, পৰীক্ষা পালেহি কাইলৈ পঢ়িলে। তই একদম ঘূৰি ফুৰ এইবিলাক গোটেইবোৰ শিলগুটি এইবোৰ বোকা চোকাবোৰ আছে নি বাৰু? ঘূৰিছে দুটা মুখৰ লুকা ঘৰ কি পিবলৈ বাবা ঘূৰি ফুৰিবি নেকি তই? অ কমলা কি কৰিছা হয়? এই এনেই আছিলো আহাচোন বহাই। ল'ৰাজনী কি কৰিছে? ল'ৰাজনী আছে ভিতৰতে সোমাই কিতাপে পঢ়ি আছে চাগে ন? পিছে ভাত খালা নে? ভাত নাই খোৱা। নাই খোৱা? ইমান দিন নাই খোৱা যে? ৰাতিপুৱা ৰুটি খালো। হয় নি? ভালনে? ভালেই। ভাত খালে নাই? ভাত যে খালো। কিহে খালে? ভাত মাছে খালো। ডাঙৰ মাছ নে? ডাঙৰ মাছে। আমাৰ যাওঁ বলক আজি, বহুত দিন নাই যোৱা। ল'ৰাজনী পঢ়া শুনা কেনে চলিছে? আমাৰ ল'ৰাজনী কোনো পঢ়া শুনা ভালে চলিব আৰু নপঢ়ে কিতাপ। ৰাতি আৰু 6টা বজাত বোলে ভাতখিনি খাব আৰু 7টা বজাত টোপনি গ'ল। ল'ৰাজনী চাগে অকণমান দেৰিলৈকে পঢ়ে। তোমালোকৰজনী নপঢ়ে। আমাৰজনী কি কেইটামান বজাত শুৱে? 5টা পৰা 6টালৈকে পঢ়ে, তাৰপিছত শুৱে আৰু। সিমানকণো পঢ়ে? আমাৰজনী যেনে কিতাপখন চুৱে আৰু মই শুনাকৈ ডাঙৰকৈ দুটামান আখৰ ক'ব আৰু শব্দ সিমানেই আৰু। পিছে যাওঁ ব'লা, ল'ৰাজনীকো লৈ লোৱা লগত। ল'ৰাজনী মাতিব গৈছে। ইমান ডাঙৰ ডাঙৰ মানে বৰ্জনাবোৰ থাকে ন, সেইবোৰ আকৌ যদি ওজনটো নলওঁ নহয় গাত আকৌ বেয়া বদনামে ওলাব। মা বেলেগ দুখ পাইছে মোৰ। এই ৰাখিছ এতিয়া ভাত একালি খাই থৈছিলি নে তাত? ভাতকে খাই থাকিবলৈ মন যায়। ভাত নাখাবি আৰু ভাত নাখালে টেকেলিটো কেনেকৈ বহিব? কি টেকেলিটো কেনেকৈ বহিব? তাই এইবোৰ কথা ক'বলৈ ক'ত শিকিলি হা? স্কুলৰ পৰা শিকিছোঁ আকৌ। স্কুলৰ পৰা শিকিছোঁ। স্কুলত গৈ সেই পঢ়া শুনা ধান্দা নাই, বেয়া বেয়া কথা কিবা কৈছোঁ হা? মাষ্টৰ সেইবোৰ শিকিলে হয়। সঁচাকৈ তোমালোকৰ যদি এনেকুৱা কথা কয় নহয় কি সেইবোৰ আগৰ দিনৰ আমাৰ বেলেগ কথা আছিলে, এতিয়া তোমালোকৰ এতিয়া বেলেগ কথা হয়। বেছি নলয় দেই কথা কোৱা দেই। চুলিখিনিকে দেখিছানে? আমাৰ একদম মানে মদাহীটোৱে এখন ক'লোঁ যে জপনাখন বনাই দিবিও বোলো। বুজি নাপায় নহয় একদম মানে গেটখনো বনাই নিদিয়ে। কি কবি আৰু থৰদৰে ভাল আৰু যি লাগে তাকেই দিয়ে। আমাৰ আৰু কিবা এটা বস্তু নিলেও খাই কাজিয়া। তই মদ খাই ৰাতি ল'ৰাজনী কিতাপ পঢ়িব নিদিয়ে বুজিছনে? কি তোমালোকে ৰখিবা দেই, মই চকীখন আনি লওঁ মানে। চকীখন দেখিছেনে? কেমেৰা ওলাই আছে, মানুহটো বহি ভাঙি পেলালে মানে একদম। কিনো ক'ব আৰু বহক বহা দেই, দুপালে নাকান্দিবা আৰু। আমাৰ মানে জানাইচোন ডাইৰেক্ট কথা, গোটেই চকীখিনি ভাঙি শেষ কৰিলে আৰু। মদ খাই আহিব, দন লাগিব, চকীখনকে ভাঙি পেলাব। আৰুতো একো কামেই নাই। পানী খাবা নি? ৰখিবা দেই। দুগিলাচ লৈ আহিবাচোন। খাই ল পানী খোৱাচোন দেই। পাই পিয়াখন নি ময়ো বহি লওঁ, সিহঁতৰ লগতে কথা পাতো আৰু অকণমান দেহতে সুখ নাইকিয়া হ'ব নহয়। মতাটো আহিব এতিয়া। ভালেই লাগিছে। ঐ ল'ৰাজনী, কি হ'ল? গিলাচ কেইটা কি আলহীয়ে ভাবগে নেকি? নিজে বৰ ডাঙৰ মানুহৰ লগত বৰ মাত। এবাৰ দেখোন ন পৰীক্ষাত কিমান আলু গুটি নম্বৰ পাবি চাগে। চাদৰখন পিছে কোনে বৈছিলে? এই ময়ে বৈছিলো। ধুনীয়া লাগিছে দেই। মোকো এখন বৈ দিবাচোন। তহঁতৰ ল'ৰাজনী মাত আকৌ। ৰ মাতিছো। ঐ ল'ৰাজনী, কি কৰিছ হয়? কইনাজনী নিচিনা ভিতৰত লগৰ ছোৱালী আহিছে, ওলাই আহিব নাই পোৱা নি? গৈছো ৰ'বা। ভিতৰত কি কইনাজনী নিচিনা সোমাই থাকো? এতিয়ানো সোমাই থাকিলা। ভণ্টি, পৰীক্ষা কেনেকুৱা হ'ল? ভালেই হ'ল। পিছে কোনখনত কিমান নম্বৰ পালা? মই অসমীয়াখনত 50ৰ ভিতৰত 40 পালোঁ। ইংৰাজীখনত 50ৰ ভিতৰত 50 পালোঁ। তাৰপৰা গণিতখনত 50ৰ ভিতৰত 46 পালোঁ। পৰিৱেশখনত 50ৰ ভিতৰত 30 পালোঁ। তাৰপৰা কলা শিক্ষাত 50ৰ ভিতৰত 50 পালোঁ। আৰু তই যে কৈছ যে বহি নাই দিয়া বুলি? কেতিয়া ক'লো মই? কি কেতিয়া ক'লো? মই যে সদায় সুধোঁগে স্কুলৰ পৰা আহিবা বহি দিছে নে নাই দিয়া, বহি দিছে নে নাই দিয়া। তই কয় যে বহি নাই দিয়া, ইমান সোনকালে দিব নি? পৰীক্ষা হৈ গৈছেহে। কচোন তাই ইমান সৰহকৈ নম্বৰ পাইছে। মিছা কথা কয়।
বাপেক যেনেকুৱা জীয়েকো তেনেকুৱাহে কচোন পিছে তইনো কিহত কিমান পালি ইংৰাজী 7 পালো অসমীয়া 3 পালো কলা শিক্ষা 2 পালো গণিত 0 পালো বহুত নম্বৰ পাইছোঁ তই যে একদম মানে মোক যে ইমান দেৰিলৈকে পঢ়ো বুলি কওঁ যে মই ভাত শাক বনাই থাকিলে মানে তই এনেই খেলিহে থাক পিছত মোক মানে আজি মই নমস্কাৰ আমি এতিয়া আমাৰ গোটেই চাৰিজনী পৰিচয়টো দি দিছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী নিজুমণি চাংমাই নমস্কাৰ মোৰ নাম শ্ৰীমতী ভাৰবিনা বৰা নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপিকা বৰা নমস্কাৰ মোৰ নাম শ্ৰীমতী নিকিতা চাংমাই এতিয়া আপোনালোকক কওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকেতো লাইক কমেণ্ট শ্বেয়াৰ নকৰে সেইবাবে আজিকালি ভিডিঅ' বনাবলৈ মন নাযায় তেও আৰু ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে ক'ৰবাত যদি ভুল হৈছে ভুলবোৰ আঙুলিয়াই দিব নমস্কাৰ